নমস্কাৰ, মই পূৰ্ণিমাই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ সকলোলৈ। বিহু যিহেতু পালেহি, কাইলৈ বিহু, সেইটো কাৰণে আজি আমি ভাবিছোঁ পিঠা, লাড়ু, মিঠৈ কিবাকিবি বনাম। মই অকলে নবনাওঁ বাৰু, মোৰ লগত মাও থাকিব, বাও থাকিব আৰু ভাগিনজনীও থাকিব। আপোনালোকক দেখুৱাই যাম। এতিয়া পিঠা খুন্দিবলৈ যাম, আপোনালোকক অলপ দেখুৱাই যাম কেনেকৈ কি কৰোঁ আৰু কেনেকৈ বনাওঁ পিঠা। আপোনালোকে জনাব কেনেকুৱা হৈছে ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পিঠা খুন্দিবলৈ যাম এতিয়া, আপোনালোক দেখুৱাই যাম বোলো। এইকেইদিন নবৌ হয় পিঠা খুন্দি আছে মানে হেৰি কিবা আমাকো অলপ সহায় কৰি দিব আৰু খুন্দি দিব। সেইটো হ'লে মানে আমাৰ বেছি নাই, আমাৰ 1 কেজি। মায়ে ঢেকি দি আছে। এতিয়া মই তিল পিঠা বনাব লৈছোঁ। পিঠাৰ মাজত দিছোঁ তিল, চেনি, অলপ চফ গুটি দি দিছোঁ খাবলৈ সোৱাদ হ'বৰ কাৰণে। গোটেইখিনি মিক্স কৰি মিক্সিত অলপ দি দিলোঁ ধুনীয়াকৈ। তাৰপিছতে গুড়ি কৰি এনেদৰে দিছোঁ। এতিয়া আমি মুড়ি লাড়ু বনাব লৈছোঁ। এয়া গোটেইকেইজনীয়ে বনাই আছোঁ লাডু দেই, মুড়ি লাড়ু। ভণ্টিও আহি আছে, এইজনী খাওঁ খাওঁ লাগি আছিলে মানে, খায়ে দিলে আৰু। কেনেকুৱা লাগিছে টেষ্টটো জনাই দে এবাৰ। কিমান ভাল বিহু লাগিলে আমাৰ আৰু বাকী আৰু কি কি বনালোঁ আপোনালোক দেখুৱাই যাম, চাই যাওক বাৰু দেই। বিহু খাবলৈ আহিব। এইফালে বাইদেৱে মিঠৈ বনাব লৈছে। গুড়খিনি অলপ গৰম কৰি গলাই লৈছে। ইয়াত অলপ দি দিছে ঘিউ, আৰু অলপ গুড়খিনি গলাৰ পিছত দিব লাগে অকণমান ইলাইচি, আৰু অলপ দিব লাগে জালুকৰ গুড়া। তেতিয়া অলপ জ্বলা জ্বলা হয়, তেতিয়া খাবলৈ অলপ সোৱাদ লাগে। তো এনেদৰে বাইদেউ বনাই আছে, আমি অলপ সহায় কৰি দিম, বনাই কৰি দিম। গুড়খিনি ধুনীয়াকৈ গলি যোৱাৰ পাছতেই পিঠাগুড়িটো দিব লাগিব আৰু ভালদৰে সানি দিব লাগিব। তাৰপিছত গোল গোল কৰি আমি ধুনীয়াকৈ বনাব পাৰিম।
এয়া আমাৰ মিঠৈ খাব পৰা হৈ গ'ল। এতিয়া ধুনীয়াকৈ এতিয়া খাব পাৰিব। আৰু এবিধ গুড়ৰ পিঠা বনাবৰ কাৰণে আগদিনাখনেই পিঠাখিনি গুড়ৰ লগত ভালদৰে মিক্স কৰি লৈছিল আৰু ইয়াত দিছিল অলপ বেকিং চ'ডা। বেকিং চ'ডা দিলে পিঠাটো অলপ ফুলি উঠে যেতিয়া পিঠাটো বনায়। এনেদৰে তেলত দি ধুনীয়াকৈ পুৰিব পাৰে আৰু ফুলি উঠে ধুনীয়াকৈ পিঠাটো। এয়া দেখিছে। এতিয়া আমাৰ সকলোবোৰ পিঠা বনাই ৰেডি হৈ গ'ল। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আৰু আপোনালোকে যদি কোনোবাই নতুনকৈ চাইছে মোৰ ভিডিঅ'টো তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ আৰু পুনৰবাৰ সকলোলৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।